সুধি আছে বন্ধুৰ কথা বন্ধু এটা সকলোৰে প্ৰিয় শব্দ সকলোৱে ভাল পোৱা শব্দ আৰু এই বন্ধু কাইলৈৰ পৰা অসমৰ চিত্ৰগৃহ গতিকে মই এতিয়া উপস্থিত আছোঁ PVR চিত্ৰগৃহত আৰু প্ৰিমিয়াৰ শ্ব' আছে এতিয়া গতিকে মই প্ৰিমিয়াৰ চাম মই কেনেকুৱা পালোঁ জনাম আৰু বাকীসকল আহিছে কেনেকুৱা পায় জনাবলৈ চেষ্টা কৰিম গতিকে বলক আমি প্ৰিমিয়াৰ শ্ব' যাওঁ বন্ধু ৰিলিজ হ'ব মানে বন্ধু এতিয়া আপোনাৰ এক্সাইটমেণ্ট কৰিছে মানে বন্ধু চাবলৈ আহিছে ৰিলিজ হ'ব কাইলৈ এক্সাইটমেণ্ট আগলৈ যেনেকুৱা আৰু সদায় কৰিব লাগিব কাম কৰিব লাগিব এই ৰাইজে সঁহাৰি মানে আগলৈ লৈ আমাৰ এইটো আহিছে আমাৰ আহি উপস্থিত হৈছে আজিৰ মুখ্য অতিথি ভাৰত চৰকাৰৰ বন্দৰ জাহাজ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আৰু মই আহি বহি ল'লোঁ এখন ধুনীয়া চকীত তাৰপিছত এতিয়া মোৰ লগত ভাৰ্গৱ আছে ভাৰ্গৱ খুব মোৰ পুৰণা বন্ধু Are you getting my point? Yes, sir. Yes. Thank you, sir. Thank you, sir. বন্ধুখন চাই পিভিআৰৰ পৰা ওলালোঁ মই পাৰ্চনেল মোৰ অপিনিয়ন দিওঁ সঁচাকৈ খুব ভাল লাগিলে একচুৱেলি চবেই সেই কলেজীয়া সময়খিনি ৰিলেট কৰিব পৰা চিনেমা I think it's a good film for the young generation আৰু ভাল হৈছে they trying to entertain and colorful কৰিব চেষ্টা কৰিছে ভাল হ'ব মই মোৰ best wishes to the team today মই স্পেচিয়েলি ক'ম যে এইটোতো ইউথৰ কাৰণে কৰা হৈছে আৰু ইউথে চাওক চিনেমাখন চাওক আৰু ব্যতিক্ৰমী বিকজ এইটো মই গম নাপাওঁ মইতো কেৰেক্টাৰ আৰ্টিষ্ট মই ডিফাৰেণ্ট কেৰেক্টাৰ কৰিব লাগিব এইটো মোৰ কাম মই নাজানো কিমানখিনি মই জাষ্টিফাইড কৰিব পাৰিছোঁ কিমানখিনি জাষ্টিফাইড কৰিব পাৰিছোঁ মই প্ৰায় এটা কিন্তু মানে একো নহয় চাওক এতিয়া ধৰক আপুনি ক'লে অকণমান যিখিনি ফলোৱাৰ আছে তেওঁলোকেতো দহজনটো আহিব সেইখিনি বহুত ইম্পৰ্টেণ্ট তোমাক এতিয়া কি সুধি আছোঁ একো নহয় মানে বন্ধু আমি টিকেট কাটি চাম যিহেতু আজি প্ৰিমিয়াৰ হয় আমাৰ টিকেট চামেই বাৰু এতিয়া বেদবতৰ সমস্যাটো হ'ল আহিছিল কান্তাৰা চাবলৈ সকলোৱে সুধি আছে বন্ধুৰ কথা মই এতিয়া বন্ধু চিনেমাৰ প্ৰিমিয়াৰৰ পৰা ওলালোঁ বন্ধু চিনেমাখন মই চালোঁ যিহেতু গতিকে মই নিজে ভাল পালোঁ চালোঁ গতিকে বৰ দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু মই এইখিনিতে বেদব্ৰতক লগ পালোঁ বেদব্ৰতৰ সমস্যাটো হ'ল কি সি আহিছিলে কান্তাৰা চিনেমাখন চাবলৈ কিন্তু এট দ্য ছেইম টাইম হৈ গ'ল যে বন্ধুৰ প্ৰিমিয়াৰ শেষ হৈছে আৰু সেইখিনি সময়তে সি কান্তাৰা চাবলৈ আহিছে আৰু তেনেকৈ তাক এতিয়া মিডিয়াই আহি পেলাই সুধিছে কি যে বন্ধু চাই কেনেকুৱা লাগিল চ' সেইটো মই জমনটো ইয়াতে অলপ আগত দেখাইছোঁ আপোনালোকক গতিকে তাত যিহেতু ক্লিয়াৰকৈ কোৱা নহ'ল মই ইয়াতে গতিকে ক্লিয়াৰকৈ কৈ দিছোঁ যে কিয়নো মই সেই শ্ব'টো দিলোঁ চ' গতিকে ধন্যবাদ সকলোৱে বন্ধু চাওক কাইলৈৰ পৰা চিত্ৰগৃহত মুক্তি পাব আৰু ভিডিঅ'টো ইমানেই বেছি দীঘলীয়া নকৰোঁ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ